AIUDF যিসকল প্ৰতিনিধি আছে ভাগ হয় ভাগিনী হয় আৰু অসমবাসীয়ে গৰ্জন দেখিব পাৰিব 26 নিৰ্বাচনত আপোনালোকে চাই থাকক যিসকলে AIUDF সদায় সমালোচনা কৰে তেখেতৰ টোপনি হাৰাম কৰি দিছে কাৰণ কি জানক সত্যবাদী যেতিয়া অপশক্তিৰ লগত আহে সেই অপশক্তি কিন্তু লেংটি মাৰি দৌৰিবলৈ পলায়ন চেষ্টা কৰে যিকোনো সমস্যাই হোক তেখেতে জপিয়াই পৰে তেখেতে সদায় সমাধানৰ চেষ্টা কৰে আজি AIUDF যিসকল ভাগ আছে সেই সকল ভাগক অসমৰ প্ৰতিজন মানুহে চিনি পায় অসমত যে ইমান উচ্ছেদ হৈছে সকলোতকৈ আগত আহি তেখেতে বিৰোধিতা কৰিছে তেখেতে আইনী যুঁজ দিছে তেখেতে সুপ্ৰিম কোৰ্টলৈ গৈছে তেখেতে নাগৰিকৰ অধিকাৰ বিচাৰিছে প্ৰতিজন মানুহৰ অধিকাৰ বিচাৰিছে আৰু যিসকলে অন্যায় কৰিছে সেই অন্যায়ৰ বিৰুদ্ধে তেখেতলৈ শক্তিশালী হিচাপে থিয় হৈছে কিন্তু তেখেতৰ মনত ভয় নাই তেখেতৰ ভয় হৈছে যে সাধাৰণ মানুহক যিসকলে অত্যাচাৰ কৰিবলৈ আহে সেই সকলক সুৰক্ষা দিয়া আৰু সেই সুৰক্ষা দিয়াৰ ক্ষেত্ৰত তেখেতে কাৰোবাক খাতিৰ নকৰে কাৰোবাক ভয় নকৰে তেখেতৰ উদ্দেশ্য হৈছে অসমৰ জাতিৰ স্বাৰ্থত কাম কৰা অসমীয়া জাতিটোক কেনেকৈ বচাব পৰা যায় অসমৰ নাগৰিকক কেনেকৈ বচাব পৰা যায় ভাৰতীয় নাগৰিকৰ ওপৰত যেতিয়া হঠাৎ কিবা এটা গজব আহি যায় গজবটো নিঃশেষ কৰিবলৈ এই ভাগবোৰ জপিয়াই পৰে আজি আজমল ডাঙৰীয়াৰ ক্ষেত্ৰতেই চাওক আমিনুল হুছেইন ডাঙৰীয়াৰ ক্ষেত্ৰতেই চাওক আশৰাফুল হুছেইন ডাঙৰীয়াৰ ক্ষেত্ৰতেই চাওক আজি আপোনালোকে সত্যৰ পথত থাকে আৰু তেখেতে ইছলাম ধৰ্মক মান্য কৰে আৰু তেখেতে 5 ওয়াক্ত নামাজি হয় আৰু সেই সকলে কেতিয়াও অপশক্তিক ভয় নকৰে কোনো শক্তিক ভয় নকৰে তেখেতে তেখেতৰ দলীয় হিচাপে কাম কৰি আছে নিজৰ জাতিৰ স্বাৰ্থৰ বাবে আৰু এই জাতিয়ে যদি এই দলটোক চিনি নাপায় তেনেহলে জাতিৰ বাবে খুবই দুৰ্ভাগ্যজনক যিসকলে সদায় সমালোচনা কৰে তেখেতক মই বিনম্ৰ অনুৰোধ কৰিম AIUDF লগত আপোনালোকে অলপ সময়টো দি এই দলৰ বিষয়ে আপোনালোকে জানি লওক কাৰণ আজি এই দুখীয়াৰ ক্ষেত্ৰতে হোক বিভিন্ন সমস্যাৰ ক্ষেত্ৰতে হোক আজি চিকিৎসাৰ ক্ষেত্ৰতে হোক যিমান অসহায় মানুহ আছে তেখেতৰ ক্ষেত্ৰতে হোক বিভিন্ন সমস্যা সমাধান কৰিবলৈ তেখেতে সদায় আগবাঢ়ি আহে আজি চাওক নিজৰ সমষ্টিত কিমান উন্নয়নমূলক কাম কৰিছে বদৰুদ্দিনৰ ক্ষেত্ৰতে চাওক সিৰাজউদ্দিন আজমলৰ ক্ষেত্ৰত চাওক নিজৰ সমষ্টিৰ ক্ষেত্ৰতেই নহয় তেখেতে মন দি তেখেতে গোটা অসমত ভাতৃত্ববোধ বজাই ৰাখিবলৈ এই সামাজিক কামবোৰ এই ৰাজনৈতিক কামবোৰ যাতে অসমত এটা ভাতৃত্ববোধ হিচাপে মিলা প্ৰীতিৰে সকলোৱে একত্ৰিত হৈ কাম কৰিব পাৰে অসমখন কেনেকৈ আগুৱাই লৈ যাব পাৰে এই অসমৰ শিক্ষা কেনেকৈ আগবঢ়াব পৰা যায় এই অসমত কিমান ডক্টৰ ইঞ্জিনিয়াৰ আজি এডভোকেট বিভিন্ন আইনীজীৱী যিমান তৈয়াৰ কৰিব পৰা যায় এই AIUDF মুৰব্বী আজমল সাহাবৰ এইটো সদায় চিন্তা চৰ্চা কৰি থাকে আজি চাওক অসমৰ ক্ষেত্ৰত শিক্ষাৰ জগত কিমান আগবাঢ়িছে বছৰত কিমান ডক্টৰ ইঞ্জিনিয়াৰ এডভোকেট আইনী বিভিন্ন ছাত্ৰ ছাত্ৰী কিমান দৰিদ্ৰ ছাত্ৰ ছাত্ৰী আজি তেখেতক সহায় কৰি আহিছে পৰিয়ালে কেৱল ৰাজনৈতিক ক্ষেত্ৰতেই নহয় আজি নিজাববীয়াকৈ আজি ৰাইজক কিমান সহায় কৰি আহিছে আজি চাওক ই-ৰিক্সা হাজাৰ ই-ৰিক্সা প্ৰদান কৰি আহিছে অসমীয়া জাতি যাতে উন্নতভাৱে আগবাঢ়ি যাব পাৰে সেইটো চিন্তা চৰ্চা কৰিছে